লখিমপুৰৰ এখন ৰেল গেটে এতিয়া বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে লখিমপুৰবাসী বিভিন্ন অঞ্চলৰ ৰাইজক আৰু লখিমপুৰত ৰেল বিভাগৰ দৰত বাগিচা কৰ্তৃপক্ষলৈ লখিমপুৰ জিলাৰ চিয়াজুলি ৰেল ষ্টেচনৰ সমীপৰ চিনাতলীয়া চাহ বাগিচাৰ মাজৰ এটা পথত জনশূন্য এলেকাত এখন ৰেল গেট স্থাপন কৰিছিল ৰেল বিভাগে এই বাগিচাৰ মাজেৰে পথটোৱেদি কোনো লোক যাতায়াত নকৰে যদিও আজি পৰ্যন্ত ৰেল বিভাগে গেটটো উঠাই নিয়াৰ ব্যৱস্থা নকৰিলে উল্লেখ্য যে চিয়াজুলিৰ বুকানলাত কেইবাখনো গাঁৱৰ এক বৃহত্তৰ অঞ্চলৰ ৰাইজে বিপদসংকুলভাৱে ৰেল লাইনৰ ওপৰেদি যাতায়াত কৰি আহিছে আৰু বৃহত্তৰ বুকানলাবাসী ৰাইজে বাৰম্বাৰ ৰেল বিভাগক অনুৰোধ তথা ৰেল পথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ পিছতো আজি পৰ্যন্ত বুকানলাত ৰেল গেট স্থাপন নকৰাটো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। মই তোমাক এটা কথা সুধিব বিচাৰিছো এই গেটখন দি মানুহ পাৰাপাৰ হয় নে নহয়? মানুহ নহয় তেনেকে যোৱা যি নহয় এই কেতিয়াবা পাত চিঙা মানুহখিনি আহে আৰু। আচ্ছা এখন কেই নম্বৰ গেট? 271 হয়। এখন মানে কোন বাগিচা অন্তৰ্গত? এখন আপোনাৰ চিনাতলীয়া বাগিচা অন্তৰ্গত। চিনাতলীয়া বাগিচা অন্তৰ্গত। ইয়াত এইটো ৰাস্তাটো আপোনাৰ বাইক নচলে আগত ড্ৰেইন আছে কাৰটো যাব নোৱাৰে। হয় কেতিয়াবা দুই এখন কেতিয়াবা চাইকেল আহে আৰু চাইকেল খুব কমে নাহে কেতিয়াবা সপ্তাহত এখন আহে তেনেকুৱা। আচ্ছা তুমি যিহেতুকে এই গেটখনৰ গেটকিপাৰ হিচাপে থাকা তুমি কি অনুভৱ কৰা এই গেটখনৰ প্ৰয়োজন আছে? নহয় নহয় ছাৰহঁতৰ কথাটো কোৱা নাই তোমাৰ যিটো ব্যক্তিগত তোমাৰ অনুভৱ। মোৰ হিচাপত এইটো প্ৰয়োজনেই নাই কাৰণ মানুহ অহা যোৱা নকৰে। মই তোমাক এটা কথা সুধিব বিচাৰিছো এই গেটখন দি মানুহ পাৰাপাৰ হয় নে নহয়? মানুহ নহয় তেনেকে যোৱা যি নহয়।